নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে এই ৰেচিপিটো চাই গম পাইছেনে এইটো কি ৰেচিপি হয়। সো আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই দি আছোঁ আৰু বুজাই দি আছোঁ কেনেকৈ বনালোঁ। সো আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰি চাই থাকিব দেই। নমস্কাৰ বন্ধু-বান্ধৱীসকল, লগতে মোৰ বাইদেউ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? সকলোৱে ভালে আছে, ময়ো ভাল আছোঁ। মই আহিছোঁ আপোনালোকৰ মাজত গীতিকা কিচেন ব্লগলৈ আৰু আজি বনাম মই বহুত টেষ্টি খানা। সো আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। সো আহক ভিডিঅ'টো বেছি দেৰি নকৰি বলক আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, এয়া চাওক মই দালিৰ পৰা লৈ আহিছোঁ, মাটি দালিৰ পৰা। আৰু ইয়াতে ৰেডি কৰি ৰাখিছোঁ জালুক, তাৰপিছত পিঁয়াজ কাটি ৰাখিছোঁ, নহৰু, আদা এইবিলাক চব পেষ্ট কৰি ৰাখিছোঁ। আৰু ইয়াতে সিজাই লৈছোঁ অলপমান আলু, আৰু আলুবোৰ ধুনীয়াকৈ পিটিকা বনাই আছোঁ, অলপকৈ গুড়া কৰি লৈ আছোঁ। চাওক একেবাৰে পিটিকা বনা নাই, এয়া চাওক। আজি মই বহুত টেষ্টিকৈ ৰেচিপি বনাম। সো আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰি চাই থাকিব দেই। এয়া চাওক আলুবোৰ ধুনীয়াকৈ গুড়া কৰি লোৱা হৈ গ'ল। এতিয়া ইয়াতে বহাই দিছোঁ কেৰাহী, আৰু কেৰাহীটো ধুনীয়াকৈ গৰম হৈ গৈছে। আৰু ইয়াতে তেলো দি দিলোঁ, আৰু ইয়াতে দি দিম অলপমান নিমখ, অলপমান হালধি, আৰু এতিয়া অলপমান ভাজি ল'ম। কিয় দিছোঁ জানেনে? এইটো যে দালি লৈছিলোঁ যে দালিৰ বৰাখিনি, এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। এয়া দালিৰ বৰাখিনি দি দিলোঁ, এতিয়া ধুনীয়াকৈ ভাজি ল'ম। আৰু যোনে বাইদেউ বন্ধুসকল মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব প্লিজ। আৰু মোক আগুৱাই যাবলৈ সহযোগ কৰক। এয়া চাওক মই কিমান ধুনীয়াকৈ দালিৰ বৰাখিনি ভাজি লৈ আছোঁ। এতিয়া মোৰ অলপমান ভজা হৈ গৈছে, এতিয়া মই নমাই ল'ম। এয়া নমাই লৈ আছোঁ চাওক। আৰু এয়া মোৰ কমপ্লিটলি নমাই লোৱা হৈ গৈছে। আৰু ইয়াতে তেলো দি দিছোঁ অলপমান, আৰু ইয়াতে পাঁচফোৰণ দি দিলোঁ। আৰু আপোনালোকে এনেকুৱা ৰেচিপি বনাই খাইছেনে কমেণ্টত জনাব কিন্তু। আৰু যদি খোৱা নাই, মই যেনেকৈ বনাইছোঁ এবাৰ ট্ৰাই কৰিবচোন। আৰু ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ, আৰু এতিয়া ধুনীয়াকৈ ভাজি লৈ আছোঁ পিঁয়াজখিনি। আৰু ইয়াতে জলকীয়া, আদা, ৰহুন যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ মছলা সকলোবোৰ দি দিলোঁ। এতিয়া ধুনীয়াকৈ ভাজি লৈ আছোঁ চাওক। ইয়াতে অলপমান হালধিও দি দিছোঁ। এয়া চাওক এতিয়া ধুনীয়াকৈ ভাজি ল'ম হালধিটোও, যেতিয়া কেঁচা মছলা আৰু হালধি কেঁচাৰ গন্ধটো যেতিয়া নাথাকে। এয়া ভাজি লোৱা হৈ গৈছে। এতিয়া আলুখিনি ভাঙি ৰখাখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ আলুখিনিও ভাজি ল'ম অলপমান। এয়া দিয়া হৈ গ'ল, এতিয়া ধুনীয়াকৈ ভাজি ল'ম। বন্ধু-বান্ধৱীসকল, লগতে মোৰ বাইদেউ বন্ধুসকল, এয়া চাওক আলুবোৰ ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াতে দি দিম মই পানী। এয়া পানী দি দিলোঁ, যিখিনি পৰিমাণে লাগে পানী ইয়াতে দি দিলোঁ। বন্ধু-বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল, এয়া চাওক মোৰ পানী উঠি হৈ গৈছে, আৰু উঠল আহিবলৈও ধৰি আছে। আৰু ইয়াতে দি দিলোঁ মই সোৱাদ অনুসৰি নিমখ। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, বজাৰত গ'লেই পোৱা যায় দালিৰ পৰা, আৰু বহুত খাবলৈ টেষ্টি লাগে। আৰু মই কিমান ধুনীয়াকৈ বনাই আছোঁ চাওক। আৰু এয়া চাওক কিমান ধুনীয়াকৈ উঠল আহি আছে। আৰু মই ভালকৈ জাল হ'বলৈ দিম অলপমান। এয়া হৈ গৈছে। ইয়াতে দি দিলোঁ মই ভজা দালি বৰাখিনি। এয়া মই ধুনীয়াকৈ উঠল আহিবলৈ দিম আকৌ। এয়া চাওক। আৰু বাইদেউ বন্ধুসকল, আপোনালোকে কিন্তু মোৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, আৰু শেষত কিন্তু বহুত টেষ্টি হ'বলৈ গৈ আছে। চাই থাকিব দেই ধৈৰ্য সহকাৰে প্লিজ। বন্ধু-বান্ধৱীসকল, লগতে মোৰ বাইদেউ বন্ধুসকল, এয়া চাওক মোৰ ৰেচিপিটো প্ৰায় হৈয়ে গৈছে। এতিয়া মই নমাই ল'ম। আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। ইয়াতে চাওক আপোনালোকৰ বাবে ধুনীয়াকৈ এটা বাতিত সজাই লৈছোঁ। এয়া চাওকচোন ৰেচিপিটো কেনেকুৱা হৈছে। ভাল লাগিলে লাইক কৰিব দেই, আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু শ্বেয়াৰ কৰিব দেই। এয়া চাওক। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ।